Actually, এনেতো আমি যিকোনো লেটাৰ পাইছে আমাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীৰ পৰা এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম কবিতা ডেকা তেখেতৰ পৰা যেতিয়া আমি চিঠি এখন পাইছে অফিচিয়েল লেটাৰ তেতিয়াৰ পৰাই আমি গম পাইছে যে এটা সময়ত আমাৰ প্ৰফেচৰ লাইচন লাডু সিং দ্য BC অফ দিছ ইউনিভাৰ্চিটি যে সি যে এৰেষ্ট হৈছিল এৰেষ্ট হোৱাৰ পিছত সি বেইলত যে আছে এতিয়া তেতিয়াহে আমি গম পাইছোঁ। ইয়াত আগতে আমি কোনো আমাৰ ৰেকৰ্ডো নাই, আমি কোনো খবৰো পোৱা নাছিলে, মানে আমাৰ মানে একো জানাই নাছিল আমি যে সি যে এৰেষ্ট হৈছিল সি বেইলত আছিল, আমি গম পোৱাই নাছিলোঁ। যিদিনাখন এই লেটাৰটো আহি পাইছে তেতিয়াহে আমি গম পাইছোঁ। এনেতো আমাৰ পৰা সি এতিয়া বেইলত আছে কাৰণে অথৰিটি কনচাৰ্ণে একশ্যন টেকেন ৰিপৰ্ট এইটো বিচাৰিছিল, কিন্তু একচুৱেলি ইউনিভাৰ্চিটিয়ে আমাৰ ৰাইট মানে অথৰিটি নহয় একশ্যন VCৰ ওপৰত একশ্যন ল'বৰ কাৰণে। একশ্যন টেকেন ৰিপৰ্টটো হ'ব লাগিছিলে আমাৰ গভৰ্ণৰ হাউচৰ পৰা, কিন্তু আমাৰ ইউনিভাৰ্চিটিৰ পৰা তেনেকৈ আমি একশ্যন টেকেন ৰিপৰ্ট VCৰ ওপৰত আমি ল'ব নোৱাৰে, এই হিচাপে আমি এই ৰিপৰ্টটো দিব পৰা অথৰিটি নাছিলে। তথাপিও বিচাৰিছে যেতিয়া যিখিনি ইনফৰ্মেশ্যন বিচাৰিছে কেইটামান যিটো দিব পৰা ইউনিভাৰ্চিটিৰ পৰা এই দিব পৰা কেইটামান ইনফৰ্মেশ্যনটো দি পেলাই আমি গভৰ্ণৰ হাউচত 18ত আমি চিঠিটো পাইছে, 19ত গৈ আমি দি আহিছোঁ। যেনেকুৱা ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন তাতেও আমি দি আহিলোঁ, এই একে একশ্যন টেকেন ৰিপৰ্টটো আমি দি আহিছোঁ। এতিয়া কথাটো হ'ল ইটছ আপ টু দ্য গভৰ্ণমেণ্ট অফ আছাম, কি একশ্যনটো কি লয় কি নলয় এইটো আছাম গভৰ্ণমেণ্টৰ ওপৰত আৰু যিখিনি দিব লাগে আমি ইউনিভাৰ্চিটি ছাইডৰ পৰা মই যিটো দিব পাৰে এইটো আমি দি আহিলোঁ। অসুবিধাটো এদিন হেড অফ দ্য ইনষ্টিটিউশ্যন দেট ওৱান অলছ' উইদাউট ইনফৰ্মেশ্যন ক'ত গৈছে আমি নাজানো, কিন্তু এদিন বা দুদিন নাথাকিলে নৰ্মেল মানে নৰ্মেল ফাংচনিঙত বহুত দিগদাৰ আহি যায়। সি কেতিয়া আহিব এইটোও মানে কোনো ইনফৰ্মেশ্যন নাই, সি ষ্টেচন লিভ কৰি গৈছে ইয়াৰ ওপৰতো কোনো ইনফৰ্মেশ্যন নাই, মানে এতিয়া মানে আমি একো কৰিব নোৱাৰা হৈ গ'ল আৰু ইউনিভাৰ্চিটিত নৰ্মেল ফাংচনিংটো ভাল মানে নৰ্মেলি আমি লৈ যাবৰ কাৰণে অলপ দিগদাৰত আছোঁ এতিয়া। তেওঁ যে জামিন লৈ পেলাই যে আপোনালোকৰ ইয়াত কাম কৰি আছে আপোনালোক এতিয়াতো নাছিলে? নাই আমি একো খবৰেই নাছিলে, জামিনত আছে বুলি আমি গমেই পোৱাই নাছিলে। যেতিয়া এই চিঠিখন আহিছিল তেতিয়াৰ পৰাহে আমি গম পাইছোঁ। কি কেছত তেওঁক এৰেষ্ট কৰিছিলে? কেছটোতো ডাইৰেক্ট আমি এইটো জানিব পাৰে কিয়নো ভিজিলেঞ্চ মানে চিফ মিনিষ্টাৰৰ ভিজিলেঞ্চটো যিদিনা আহিছে কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতহে সি কেইটামান ফাইলটো লৈ গৈছে, স্পেচিয়েলি কনষ্ট্ৰাকশ্যন ৰিলেটেড কেইটামান কিবা আছে, যেনেকুৱা আমাৰ মাৰ্কেট চেড ড্ৰেইন আৰু কালভাৰ কনষ্ট্ৰাকশ্যনত এইটো থ্ৰু প্ৰচিডিউৰ হোৱা নাছিলে। তেতিয়া মই একে নতুনকৈ আমি জইন কৰা আগষ্ট মাহৰ 3 তাৰিখ আগষ্ট মাহত আহিছিল আৰু মই জইন কৰিছে ইউনিভাৰ্চিটি 1 তাৰিখ জুনত, মানে তেতিয়া মই কোনো এইবিলাক পাইলট সম্বন্ধে মই জানাই নাছিলোঁ। আৰু মাত্ৰ এইখিনি নহয়, যেনিবা এপইণ্টমেণ্ট ৰিলেটেড কেইটামান পাইল এই যিটো এপইণ্টমেণ্ট মানে ফৰ্মেলি যিটো হ'ব লাগিছিলে যি নিয়ম দি হ'ব লাগিছিলে কেইটামান নিয়মটো অবজাৰ্ভ নকৰাকৈ এপইণ্টমেণ্টটো দিয়া হৈছিলে, মানে ইলিগেলি এপইণ্টমেণ্ট নিজৰ মতে যেনেকৈ কি কৰিব লাগিছিলে এই ধৰণৰ নকৰাকৈ মানে ইলিগেলি এপইণ্টমেণ্টটো দিয়া এই কিবাটো পাইছে আৰু পিছত আমি গম পাইছিলোঁ। এইবিলাক আমিতো ক'ব নোৱাৰে এইটো ধন লৈ না কি কিবা লৈ এইখিনিও মই ভালকৈ নাজানো। ইমানখিনি নাছিলে নেকি? ফাইলটো কিমান ফাইলটো এনেইতো 9টা ফাইল লৈ গৈছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা, কনষ্ট্ৰাকশ্যনত একাডেমিক ছাইডৰ পৰা, আৰু ফাইলটো আছিলে মানে মাৰ্কেট কমপ্লেক্স, ওৱান ফাইল ফ্ৰম দ্য কনষ্ট্ৰাকশ্যন দিছ ইজ মাৰ্কেট কমপ্লেক্স, আৰু এটাটো হ'ল অৰিজিনেল ফাইল অফ দ্য প্ৰফেচাৰ এলেনবাম নিক্সন সিং, দ্য ওৱান হু ৱাজ এপইণ্টেড এজ এ ফাইনেন্স অফিচাৰ। তেখেতৰ অৰিজিনেল ফাইলটো লৈ গৈছে। One booklet of proceeding of 8 academic council held on 3rd July. খুব সম্ভৱ